বন্ধু বান্ধৱীসকল নমস্কাৰ। আকৌ এবাৰ মই অংশুমান ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি কাটিবলৈ যাবলৈ ওলাইছোঁ ধান। তো আমাৰ ঘৰৰ ধান নহয় আকৌ দেই, আমাৰ খুৰীহঁতৰ ধান। তো বহুত দিন হ'ল ধান কটা নাই বোলো, আজি যাওঁচোন অকণমান কাটি দিমগৈ। তো আগলৈ চাই থাকক। এইফালে আমি গৈ আছোঁ, বেটা আগে আগে পূৰা দৌৰি দৌৰি গৈ আছে। ধান পথাৰ পোৱাগৈ। সেইফালে আকৌ আহোঁতে চাওকচোন, আমাৰ ল'ৰাই ছাগলী পোৱালি ল'বলৈ বিচাৰি ফুৰিছে। ছাগলীটো দৌৰিব নোৱাৰে, দৌৰিছে পুৰা জঁপিয়াইছে, ছাগলী পোৱালি দৌৰিবলৈ লাগে ইয়াত। ইফালে আমাৰ কচুগুটি ল'ৰাই পুৰা উৎপাত কৰি কৰি গৈ আছে। এয়া পথাৰ পাইছোঁহিগৈ আৰু এয়া ধাননি দেখিছেনে, এয়া বাঁহ গছ। এয়া আমাৰ ল'ৰা দৌৰিছে খুৰী আইতাকক দেখি। যিহেতু গা ভাল নাই, এইফালে আকৌ বিচাৰি গ'লোঁ তামোলৰ টোপোলা। এইফালে তামোলৰ টোপোলাটো থৈ দিছে বোলে, তাতে এইফালে আহিলোঁ তামোলৰ টোপোলাটো নিবলৈ। মায়ে গ'লোঁ, তামোলৰ টোপোলাটোত অকণমান বোকা লাগিলে। ধাননি পথাৰত গোটেই বোকা হৈ আছে। এইফালে খুৰীও যাবলৈ ওলাইছে চাহ খাবলৈ। আমি চাহ অকণ খাই লওঁগৈ। অকণমান খায়ে ল'লোঁ সিহঁতৰ লগতে। দুপৰীয়া চাহ অকণ খাবলৈ মন যায়, সেইকাৰণে বোলে চাহ তাহ খাই আকৌ আহিলোঁ ধান দাবলৈ। তো আকৌ অকণমান দাই লৈছোঁ ধান। সেইফালে খুৰীয়ে দাই আছে, এইফালে মই দাই আছোঁ। বহুত দিনেই হ'ল ধান দোৱা নাই, সেইকাৰণে বোলো আজি প্ৰথম আৰম্ভণিটো কৰিয়ে দিওঁ আৰু খুৰীহঁতৰ ঘৰতে। সেইকাৰণে খুৰীহঁতৰ ঘৰতে কাটিলোঁ। ধান কাটি থাকোঁতেই আকৌ এফালে আইতাই চিঞৰিলে, বোলে পায়স খাহি। সেইকাৰণে আকৌ গ'লোঁ। এইফালে দেখিছেনে কিমান বোকা পথাৰত, পুৰা বোকা হৈ আছে। সেইফালে পাই গ'লোহিও পায়স খাবলৈ। এইফালে আকৌ খুৰীয়ে ল'ৰা ছোৱালীকেইটাক দি আছে পায়স। আজি খুৰীহঁতৰ মাজুজনীৰ যিহেতু জন্মদিন আছিলে, ডাঙৰকৈ পতা নাই, সেইকাৰণে ল'ৰা ছোৱালীকেইটাকে মাতি খুৱাই দিছে।
বাহিৰত আকৌ ল'ৰা ছোৱালীবোৰে খাই থকাৰ কাৰণে আমাক পাকঘৰলৈকে মাতিলে। ইয়া ককাই বহি পুৰা খায়ে আছে। ইফালে আকৌ এইজনী আইতা, এইফালে খুৰীয়ে ঢাৰি পাৰিবলৈ লৈছে পুৰা। এইফালে আমাৰ কাৰণেও পাত পাৰি ৰেডি। সেইফালে আকৌ এজনী হ'ল ডাঙৰ খুৰী, এজনী বৌ আইতা, এইফালে সৰু খুৰী। আমি দুজনে যিহেতু ধান কাটি আছিলোঁ, সেইকাৰণে ধান কটা ড্ৰেছযোৰকে পিন্ধি আছোঁ আৰু। এইফালে আকৌ ককাই অকলে অকলে পুৰা সোৱাদ লাগিছে, হাঁহি হাঁহি। এইফালে খাই মেলি আকৌ আহিলোঁ অকণমান ধান কাটি দিওঁ বুলি। তো সন্ধিয়াই হ'ব হ'ল আৰু ঘৰলৈ যাবৰে হ'ল। অকণমানহে কাটি লওঁ। ধান কাটি হৈ গ'ল, এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, লগতে নতুন কোনোবাই চাই আছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানহে, বাই বাই।